হাই ফ্ৰেণ্ডছ, আছামিজ জিয়া ব্লগৰ উন্নত নতুন দিলে আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। এইখন জাকৈ ৰেষ্টুৰেণ্ট নলবাৰীৰ সকলোৱে চিনি পায়, তথাপি মই কৈ দিছোঁ MNC মহাবিদ্যালয়ৰ কাষতে এইখন আছে। এই ভিতৰৰ দৃশ্যটো আপোনাক দেখাইছোঁ। এইটো আপোনাৰ চাওক, এই ক'ত কি ধুনীয়া কৰি ৰাখি থৈছে। লগতে এইফালে চাওক, এইটো হ'ল আপোনাৰ চেপা আৰু এইফালে কোক আছে, লগতে আছে জাকৈকেইটাও আছে। আৰু এই ভিতৰত ধুনীয়াকৈ বাহিৰে ধুনীয়াকৈ সজাই পৰা ধুনীয়াকৈ আটক ধুনীয়াকৈ ৰাখিছে। আৰু এইফালে চাওক, এইফালে আমাৰ খুচি মাই ধুনীয়াকৈ খেলি আছে বল লৈ পেলাই। মোক বলটো দলিয়াই দিছে, গতিকে মই খুচি মাৰ লগত মাজে মাজে এনেকৈ খেলি আছোঁ আৰু আপোনাৰ এনেকৈ ভিডিঅ' আপোনালোক দেখাই আছোঁ। এইটো চাওক, এইফালে জাপি এটা আৰু জাকে দুটা আছে। আৰু ৰেষ্টুৰেণ্টখনত আহি পেলাই কিবা এটা ভাল লাগিল আৰু চব ধুনীয়াকৈ পৰিপাটি হৈ আছে। সেইবাবে আপোনালোকক ভিডিঅ' কৰি অলপমান দেখাবলৈ চেষ্টা কৰিলোঁ। Oh yeah. এই লাইট কেইটা চাওক কি ধুনীয়া লাগিছে। লগতে লাইটৰ তলত চাওক কি ধুনীয়া কৰি চেলফি পইণ্ট বনাই দিছে। ইয়াত আপোনাক খাই লৈ ধুনীয়াকৈ চেলফি উঠিব পাৰিব, চাই লওক। আমি ভিতৰত বহি থাকোঁতে এনেকৈ বাঁহৰে সজোৱা কিছুমান বস্তু লৈ এটা বেপাৰী আহিল। বেপাৰীটো বেচিব আহিছিল দোকানখনত। দোকানখন যিহেতু বাহিৰৰ বস্তু বহুত বস্তু বাহিৰতে সজোৱা বস্তু বহুত আছে, সেইবোৰ আমিও চালোঁ। চাই পেলাই আমাৰো কিবা কাৰণে ভাল লাগিল। ভাল লগা বস্তু দুটামান ল'লোঁ বাৰু আমিও। আপোনালোক কি কি আছে দেখাই আছোঁ ৰ'ব। এতিয়া হ'ল আমাৰ খোৱাৰ সময়। আমাৰ অৰ্ডাৰ দিয়া বস্তু আহি গ'ল। এইটো হ'ল চিকেন ফ্ৰাইড ৰাইচ আৰু এইটো হ'ল আপোনাৰ চিকেন চাওমিন। ভাল লাগছে। খাই ল'লোঁ আমি। খোৱাৰ পিছত টেষ্টি লাগছে, মানে যিখিনি বস্তু খালোঁ ভালেই লাগছে। ভিডিঅ'টো আজি এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালাক তেতিয়াহ'লে এটা লাইক আৰু কমেণ্ট কৰি দিব। আৰু যদি কোনোবা আমাৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। জয় অসম। আকৌ নতুন ভিডিঅ'ত লগ পাম। বাই বাই।